फ्रेंड्स गुड मर्निंग वेलकम बैक टू माय यूट्यूब चैनल पurnima ब्लॉग मोर अन्य एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো आरो মই এতিয়া চাহ বনাই আছো চাহ কাপ খাই লও বুলি ভাবিছো আজি হয়তো আমি ভ্যাকসিন লব যাব পাৰো মানে স্টকত নাই বলে আহিলে ভন্টি এজনী ফোন কৰিম বুলি কৈছে হয়তো আজি লব পাৰো থাৰ্ড ড'জটো মানে যদি যোৱা হয় ভিডিও কৰিমে বাৰু হে গাইস মই আপোনালোকক কৈছিলো যে আজি হয়তো ভ্যাকসিন লব যাব পৰা হ'ব পাৰে বুলি সো মই এতিয়া ভ্যাকসিন লৈ আহি পালো মানে কি হল মই ভন্টি এজনীয়ে ফোন কৰিব বুলি কৈছিলো যে তাই ফোন কৰিলে তেনেকে যাওতে দৰদৰকে গুছি গলো ভিডিও কৰা নহলে আৰু এতিয়া আহি পালো আৰু এতিয়া কি হয় নাজানো মানে কিবা জ্বৰতৰ উঠিবও পাৰে ইমান ভালকৈ গম নাপাও মানে আগৰ দুটা যেতিয়া লৈছিলো তেতিয়া প্ৰথম ফাৰ্স্ট ড'জটো লওতেটো ৰাতিৰ পৰা একদম পুৰা জ্বৰ বিষ আৰু সেকেন্ডটো লওতে তেনেকে একো হোৱা নাই মানে হাতখন অকন বিষাই আছিল বেলেগ একো হোৱা নাই আৰু এবাৰ কি হয় নাজানো ভগৱান জানে তো এতিয়া আহি পালো এতিয়া লাগে ঠিকে আছে বাৰু গতিকে ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকক Hey guys মই এতিয়া মেগি বনাই আছো আৰু মেগি কাৰ কাৰণে বনাই আছো আপোনালোকক দেখুৱাই দিম মানে লগৰ ছোৱালী এজনী আৰু ভন্টি এজনী আহিছে মানে হিয়াতে মোমাইকৰ ঘৰলৈ আহিছিল তেনেকে ফুৰিবলৈ আহিল মানে পেহীৰ ছোৱালী হয় বাৰু আমাৰো তেনেকে হঠাতে আহিলে হিয়াতে আৰু চাহটা খাই উঠিলে ভিডিও কৰাহে হোৱা নাই এতিয়া হিয়াতৰ কাৰণে মেগি বনাই আছো আৰু আপোনালোকক দেখুৱাই দিম বাৰু অকনমান এয়া আমাৰ আলহীয়ে খাই আছে কেনেকুৱা লাগিছে মজা বনাইছে মজা নেকি হঠাৎ অহা আলহী মানে দেখাই দিয়া ভালকে টেষ্টি কি গৰম একদম পুৰা আমাৰ আড্ডা চলি আছে আজি পুৰা এনজয় সকলোৱে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এটনকে হলে ভাল আৰু নেকি অতি সোনকালে ঠিক আছে তেন্তে ইয়াতে খাই লওক আপোনালোকক আকৌ পিছত লগ পাই আছো হাই গাইস এতিয়া ভাত পানী খাই এনে বহি আছো বাৰান্দাতে তাৰ পিছত হিহতে গ'ল হিহতে যোৱা দেৰি হ'ল বাৰু আৰু তেনেকৈ ভিডিও কৰা নহলে মানে আমি লগ হলে ইমান কথা ওলাই ভিডিও কৰাই নহল মানে একদম কথা পাতি তেনেকৈ হিহতে গুছি গ'ল আৰু ভিডিও কৰাও নহল এতিয়া ভাবিছো ভিডিওটো শেষে কৰি থওঁ আৰু কিনো দেখাম আৰু একোৱে নাই আৰু কতো নাযাও আজি তাৰ পিছত সেইকাৰণে বোলো ভিডিওটো শেষ কৰোঁ বুলি ভাবিলো এফালে আমাৰ এই বাইদেউ পুৰা খাই লৈ শুই আছে পিন্দা শুই আছে তাৰ পিছত আৰু এটা বস্তু দেখাইছো ৰব এইবিলাক যে দেখিছে এইবিলাক ফুলবিলাক এইবিলাক এতিয়া আমি ইয়াৰ পৰা সাইড কৰিব লাগিব মানে কি হয় আমাৰ পোৱালিটো আহিব আজি নাহিলেও কালি হলেও আহিব আজিকালি ভিতৰত আহিব মানে আৰু হি আহিলে এইবিলাক একো থাকিব নিদিয়ে সেইকাৰণে আমি হি অহাৰ আগতে এইবিলাক ইয়াৰ পৰা সাইড কৰোঁ মানে ট্ৰান্সফাৰ দিওঁ বেলেগত হি নহলে একদম চিঙি ভাঙি একো নোহোৱা কৰে সো এতিয়া ভিডিওটো শেষ কৰোঁ আৰু জনাব আপোনালোকে আজি ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু নতুন এটা ভিডিঅ' সৈতে পুনৰবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই